ধৰণৰ আজি কেইটামান গহনা লৈ আহিছোঁ। প্ৰথমতে এটা ডাঙৰ জাপি সেট। বন্ধু বান্ধৱীসকল দুখিত যে এইখিনিতে মই আপোনালোকক ভাৱ ভংগীৰে কাণফুলিযোৰ দেখুৱালোঁ, কাৰণ ওচৰতে এটা গান বাজি আছিলে। আজিৰ কাৰণে আজি অফাৰ প্ৰাইচত এইটো আপোনালোকে লাভ কৰিব 850। 2 নম্বৰ সেটটো হৈছে এটা গোল্ডেন সেট, খুব ধুনীয়া গোল্ডেন সেট। মেইন সেটৰ লগতো ভাল লাগিব। কোনো কাপোৰৰ লগতে ভাল লাগিব। ফুলিযোৰ এনেকুৱা হ'ব। শ্বিপিঙৰ সৈতে শ্বিপিং চাৰ্জটো এড কৰা হৈছে ইয়াৰ লগতে। আজিৰ কাৰণে আপোনালোকে এই সেটটো 800ত লাভ কৰিব পাৰিব। 3 নম্বৰ সেটটো হৈছে ষ্টন জোনবিৰি সেট। ষ্টন জোনবিৰি সেট। ইয়াৰ ফুলিযোৰ খুব মৰম লগা। এনেকুৱা হ'ব। হেঙিং হ'ব। সেটটো আপোনালোকে 800তে লাভ কৰিব অফাৰ প্ৰাইচত। বিয়াৰ ছিজন আহি আছে, সৰস্বতী পূজাও আহি আছে। খুব ধুনীয়া চব কাপোৰৰ লগতে মিলা গহনা সেট আজি দেখুৱাইছোঁ। 4 নম্বৰ সেটটো হৈছে ধুনীয়া এটা গোল্ডেন সেট। এনেকুৱা হ'ব। এইটো 500ত আজিৰ কাৰণে আপোনালোকে 500ত লাভ কৰিব পাৰিব। এনেকুৱা হ'ব। চাদৰ মেখেলাৰ লগত ভাল লাগিব। মোৰ এই চুৱেটাৰ লগত তেনেকৈ ইমান ফুটি উঠা নাই, চুৱেটাৰ পিন্ধি আছোঁ কাৰণে। 5 নম্বৰ সেটটো হৈছে এটা ষ্টন জোনবিৰি সেট। ষ্টন খুব ধুনীয়া মৰম লগা এটা জোনবিৰি সেট। ইয়াৰ ফুলিযোৰ ধুনীয়া। এনেকুৱা হ'ব। ফুলিযোৰ ধুনীয়া। ধুনীয়া লাগিব চাদৰ মেখেলাৰ লগত হওক, শাৰীৰ লগত হওক, শাৰী হওক, চাদৰ মেখেলা হওক, চবৰ লগতে মিলিব। ধুনীয়া হেঙিং জোনবিৰি ফুলি। ইয়াৰে প্ৰাইচটো আজি অফাৰ প্ৰাইচত আপোনালোকে 550ত ক্ৰয় কৰিব পাৰিব। 550 উইথ শ্বিপিং 550 550ত ক্ৰয় কৰিব পাৰিব। ছয় নম্বৰৰ সেটটো হৈছে একে ষ্টন জোনবিৰি। খুবেই মৰম লগা এটা ষ্টন জোনবিৰি। কাচি জোনৰ নিচিনা, কাচি জোনটোৰ নিচিনা এটা ষ্টন জোনবিৰি। এইটো এনেকুৱা হ'ব। আৰু ইয়াৰে ফুলিযোৰ অলপমান সৰু হ'ব। হেঙিঙে হয়, কিন্তু অলপমান সৰু হ'ব। চবেই পিন্ধিব পাৰিব। সোণৰ চেইনৰ লগতো সোণৰ চেইনৰ লগত আপোনালোকে লগাইও পিন্ধিব পাৰিব। এনেকুৱা ফুলিযোৰ মৰম লগা হয়।
উইথ শ্বিপিং চাৰ্জ উইথ শ্বিপিং 600 টকাত ক্ৰয় কৰিব পাৰিব। সাত নম্বৰতে আছে এটা অকণমানি মৰম লগা ছেট, কম্বো ছেট। এইটো কম্বোত আহিব এনেকুৱা ডিজাইনৰে গল্পটা এটা দেখুৱাইছিলোঁ। এইটো মই চুৱেটাৰৰ লগত ফুটি উঠা নাই, তথাপিও এইটো যিমানখিনিলৈকে চুটি কৰি ল'ব পাৰিব। এনেকুৱা এইটো ডিজাইনৰ হ'ব। এইটো ডিজাইনৰ হ'ব, ধুনীয়া, একেবাৰে লাইট ৱেইটৰো নহয়, ধুনীয়া এটা ধানচিৰা টাইপৰ ছেট, চিম্পুল ধানচিৰা টাইপৰ এটা ছেট হয়। ইয়াৰ লগত ফুলি নাই, এই গলপতাটোৰ লগত ফুলি আছে, কাণফুলি। এই গলপতা ছেটটোৰ লগত ইয়েৰিং লগত ফুলিযোৰ এনেকুৱা হ'ব। একেবাৰে শেষৰ 8 নম্বৰ ছেটটো হৈছে খুব ধুনীয়া হেমনিত এটা জাপি থাকিব, খুব ধুনীয়া মৰম লগা এটা ছেট। আৰু ইয়াৰে আৰু ফুলিযোৰ এনেকুৱা হ'ব। ফুলিযোৰ আজি অফাৰ প্ৰাইচত আপোনালোকে এই ছেটটো 900ত ক্ৰয় কৰিব পাৰিব উইথ শ্বিপিং চাৰ্জ। 900ত ক্ৰয় কৰিব পাৰিব আজিৰ দিনটোত। আজিৰ ছানডে স্পেচিয়েল চেলত আপোনালোকে 900ত লাভ কৰিব পাৰিব। এইটো ছেট 900ত আজি 900ত লাভ কৰিব পাৰিব। তেন্তে আজি ছানডে চেলৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে তেন্তে সোনকালে ডেছক্ৰিপশ্যন বক্সত মোৰ ফোনৰ নাম্বাৰ দিয়া থাকিব, হোৱাটছআপ নাম্বাৰ দিয়া থাকিব।